Hello friends, এটি নতুন ভিডিও লৈ মই পাপুৱে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল টন ভিতৰনে অল ইন অল লৈ। বন্ধু-বান্ধৱীসকল আপোনালোকৰ যেতিয়া এটা মোবাইল হেৰাই যায় তেতিয়া সেই মোবাইলটো লোকেশন কেনেকৈ ট্ৰেক কৰিব পাৰি, সেই মোবাইলটো কেনেকৈ আন এটা মোবাইলে লক কৰি দিব পাৰি, সেই মোবাইলটোত থকা ফটো ভিডিও সকলোবিলাক ডাটা কেনেকৈ ডিলিট কৰি দিব পাৰি, মোবাইলটো যদি কোনোবাই লুকুৱাই থয় তেতিয়া তাক সাইলেন্ট কৰি থলো কেনেকৈ আন এটা মোবাইলৰ সহায়ত ৰিং কৰি তাক বিচাৰিব পাৰি। এই সকলোবিলাক তথ্য যদি আপোনালোকে জানে তেতিয়া কোনো কথা নাই, যদি নাজানে তেনেহলে এই ভিডিওটি আপোনালোকৰ বাবে অতি মূল্যৱান হ'ব আৰু জানি থলে ভৱিষ্যতে কামত আহিব। সো আহক পলম নকৰি ভিডিওটি আৰম্ভ কৰো। এই সকলোবিলাক কাম কৰিবৰ বাবে প্ৰথমে আপোনাক লাগিব সেই হেৰুৱা মোবাইলটোত লগইন কৰি থোৱা ইমেইল আইডি আৰু পাছৱৰ্ড। তাৰ পিছত আপুনি বেলেগ এটা মোবাইলৰ গুগলত গৈ সাৰ্চ কৰিব লাগিব ফাইন্ড মাই ডিভাইস। মই গুগলত গৈছো, ইয়াত টাইপ কৰিব ফাইন্ড মাই ডিভাইস, তাৰ পিছতে টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ফাইন্ড মাই ডিভাইস গুগল, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে অন্য এখন পেজ খোলখালে দেখিবলৈ পাইছে ইয়াত ইমেইল আইডি বিচাৰিছে। ইমেইল আইডি আপোনাৰ যিটো হেৰুৱা মোবাইলটোৰ ইমেইল আইডি আছিলে সেইটো ইয়াত এণ্টাৰ কৰি দিব। মই এনে এক্সাম্পলৰ কাৰণে এটা ইমেইল আইডি টাইপ কৰি দিছোঁ। আপুনি আপোনাৰ ইমেইল আইডিটো টাইপ কৰিব। .com তাৰপিছত নেক্সটত যাব। নেক্সটত যোৱাৰ লগে লগে ইয়াত পাছৱৰ্ড বিচাৰিছে, সেই হেৰুৱা মোবাইলটো ইমেইল আইডিৰ পাছৱৰ্ডটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে যিহেতু দেখুৱাইছোঁ ইয়াত মই পাছৱৰ্ড এটা এণ্টাৰ কৰিছোঁ। তাৰপিছত যাব নেক্সটত। নেক্সটত যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে এখন মেপ আহিছে গৈছে। ইয়াত এই মেপখনতে মোবাইলটোৰ লোকেশ্যন ইয়াত শ্ব' কৰিছে, ইয়াত দেখিবলৈ পাইছে বৰ্তমান মোবাইলটো ক'ত আছে। এইটো জুম কৰি আপুনি চাব পাৰে লোকেশ্যনটো এনেকৈ। ইয়াত দেখিছে ইয়াতে, তাৰপিছতে তলত দেখিছে এইটো বেটাৰী কিমান আছে, কিমান পাৰ্চেণ্ট আছে। তাৰপিছত তলত দেখিবলৈ পাইছে এইটো প্লে চাউণ্ডত ক্লিক কৰাৰ লগে লগে মোবাইলটো যদি চাইলেণ্টতো কৰি থোৱা হয় ইয়াতে আপোনাৰ যোৱাৰ লগে লগে আপোনাৰ ৰিং কৰি যাব। দেখুৱাইছে ইয়াত মোবাইলটো মোৰ চাইলেণ্ট কৰি লৈছে প্ৰথমতে, তাৰপিছতে আপোনালোকক দেখুৱাম কেনেকৈ ৰিং হয়। ইয়াত ক্লিক কৰাৰ লগে লগে কানেক্টিং বুলি অকণ ওলাব, তাৰপিছতে অকণমান অপেক্ষা কৰক। ইয়াত দেখিবলৈ পাইছে চাইলেণ্ট হৈ আছে যদিও বাজি আছে মোবাইলটো। তাৰ ঠিক তলতে আছে এটা সিকিউৰ ডিভাইচ বুলি, তাত যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাব ৰিকভাৰী মেছেজ, এটা ফোন নাম্বাৰ তলত বিচাৰিছে, এটা ফোন নাম্বাৰ। আপুনি এটা মেছেজ লিখিব পাৰিব যে মোৰ মোবাইলটো ধৰি লওক হেৰাইছে, কোনোবাই পালে মোক এই আমুক নাম্বাৰতে ফোন কৰি আপোনালোকে জনাই দিব। তেনেকৈ এটা মেছেজ লিখি সেই নাম্বাৰটো দিয়াৰ লগে লগে ইয়াতে সিকিউৰ ডিভাইচ কৰাৰ লগে লগে তাত মোবাইলটো শ্ব' কৰিব, আপোনাৰ সেই মেছেজটো শ্ব' কৰি থাকিব আৰু সেই নাম্বাৰটোলৈ কল কৰিব পাৰিব। এইটো লক হৈ যাব সম্পূৰ্ণ। তাৰপিছতে শেষলৈ দেখিবলৈ পাইছে এটা এৰেষ্ট ডিভাইচ। এই এৰেষ্ট ডিভাইচত ক্লিক কৰাৰ লগে লগে সেই মোবাইলটোত থকা যিমানবিলাক ডাটা আছে চব ডিলিট হৈ যাব। মই এইটো দেখুৱাব নোৱাৰিম যিহেতু মোৰ এইটো ইয়াত থকা চব ডিলিট হৈ যাব, সেইকাৰণে ইয়াতে মই ক্লিক নাই কৰা। চ' আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ল। পুনৰ এবাৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।